নমস্কাৰ, মোৰ নামটো নিৰঞ্জন গগৈ, মাউত গাঁও। ঘৰত ধূপ ধূনা জ্বলাই গোটেই ডিচিপ্লিন কৰি এজনী গৰুৰ নাম আছিলে কি মোৰ মৰমী, এজনী চেনেহী, এজনী লখিমী। কাৰুং কাৰুং গাখীৰ খীৰাই লৈ কটকটকৈ খাই ল'লোঁ দিনটো চুকাবলৈ বুলি। অলপ গাখীৰ আনি আকৌ মোৰ জোঁৱাই ঘৰলৈ আনিছোঁ। কিমান ধুনীয়া কথা। চাওক, মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে বাৰু। এইটো সুপ্ৰিম কোৰ্টৰ মেজিষ্ট্ৰেটো কাটিব নোৱাৰি প্ৰশ্নকেইটা। নতুন বছৰ, নতুন কল্পনা, নতুন পঞ্জিকা, ডিজাইন আনন্দ। মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে বাৰু। ইমান ধুনীয়া কথা কৈছোঁ, কথাবোৰ সকলো ৰাইজে কাণ পাতি শুনিব দেই। ইমান ধুনীয়া কথা। ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব, ভিন্দু যাব সময়ত বাইদেৱে কেনেকৈ বাই দি হুগে খুন্দা মাৰি দে। অ' মাই গড, ইমান আনন্দ। এবাটি পানীতে বুৰ মাৰি দিবলৈ মন যায় তেতিয়া। এইটো আপোনাৰ যিটো পপুলাৰ, যিটো চিনি পায় ৰাইজে। ৰাইজে চিনি পায়। মোৰ পপুলাৰটো শুনক। মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলোঁ। বিমলাপুৰ, ৰাংচালি, ভূঞাখাত, লাডুগড়, সৌচৰাই, গুজৰাটী। চাহাব আৰু মেম চাহেবে কি বুলি মাতে? মিহি কম হিয়াৰ, চিট ডাউন প্লিজ, ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট। ট্ৰাক ঘিচ গাং চিনেমা চোতা দি চোতাও গাড়ী। মিহি কপাল নহয় দেই, দফলা পৰ্বতৰ এফাল। আৰু ইমান আনন্দত থাকিবলৈ পাইছে। মিহি 7খন বাগানৰ মালিকৰ ব্লেক কেট। ইমান ভোগালী। হেলিকপ্টাৰ লৈ টকা পেলাই ধাম ধুম আণ্ডাৰগ্ৰাউণ্ডত বহে, আকৌ হেলিকপ্টাৰ লৈ গুচি যাওঁ। কিমান আনন্দত থাকে। মিহিক অসমে চিনি পায়। মিহি অন্তৰখন খোলা। শিৱসাগৰ জিলাৰ খোলা। এই কথাবিলাক জানিব লাগিব। এনেই মুখ আছে বুলি পটাপট কথা ক'লে নহ'ব। ৰাইজৰ এজনী যদি ৰাধনী হয়, ইমান হিচাপত নিমখ দিব লাগিব, ইমান হিচাপত হালধি দিব লাগিব, ইমান হিচাপত কথা ক'ব লাগিব। অকণমান বেছি হ'লে বিপদ, চাকৰি চচপেন লাজ পাব। একদম 100% সঁচা কথা। শিৱসাগৰ জিলাখনৰ উপায়ুক্ত মহোদয়লৈ মই এটি গোচৰ দিছোঁ, শুনক। মাটি ৰুব হুলাহুলি, কথা ক'ব খোলাখুলি। আমাৰ বাৰীত বাঁহ গাজ, আপোনালোকৰ খৰিচা কথাটো বুজিছা। পুলিচৰ ধুৰাহাপ, OC কোলামুচা, CI মাটি ফাটি, SDPO ধুন্দুলি পাতি, SP দাইল হাপ, DC হকা। DCয়ে ডিচিজন ল'ব লাগে, লোৱা নাই। SP একশ্যন ল'ব লাগে, লোৱা নাই। তেতিয়া দুখীয়া মানুহ কি হ'ব? মৰণৰ বিপদ। মণ্ডলে লগাই দিছে কণ্ডল। কিয়? এনকুৱাৰী, তদন্ত, ইমিডিয়েট চেকিং, তালাচী কৰিব লাগে। মাউত গাঁও নিৰঞ্জন গগৈ ঘৰত কি হৈছে? কিয় অহা নাই ডাঙৰ মানুহবোৰ? ডাঙৰ মানুহবোৰে AC ৰুমত থাকিবলৈ পাইছে, মতা মহ যুঁজখন লগাই ৰং চাবলৈ আহিছে। কিয় চাব লাগে সেইটো? DCয়ে ডিচিজন ল'ব লাগে, SP একশ্যন ল'ব লাগে। মাষ্ট বি। নল'ব লাগিলে তেতিয়া মিহি ব্লাড ইজ বইল। ভলকৈ উতলি গৈছে। 16 গাড়ী ভাৰতৰ সেনা বাহিনী আনে। কেনেকৈ? ফোন মাৰিছে তিহিতি। हेलो, मिही ब्लैक कैट बोला रहा। 16 गाड़ी आर्मी भेजा, ये माउत गाँव से। बानपानी मारी आइले, गोटेखन माटी मा डला दी डली दिसे। साला जा की आनंद। आर्मी घुस घास नाखाय, एकदम सीधा कर দিব। পুলিচে পইচাটো খাই দিয়ে। এইফালে খাই মোটামুটি ঝুঁজখন লগাই ৰং চাই থাকে। এই দুখীয়াটো মৰিবলৈ যায়। তেতিয়া চাওকচোন, আমাৰ দুখীয়া মানুহৰ ভগৱান থাকে। অন্তৰ হাও লাগিলে শুই থাকোঁতে ডেড বডি হৈ যায়। চৰাইদেউ জিলা উপায়ুক্ত মহোদয় এজন CI SDPO ডেড বডি হৈ গৈছে অন্তত। হয় নহয় কোৱা? সেইটো কিয় পটকৈ সিহঁতি নেগেটিভ পজিটিভ কৰি পইচাটো খাই দিব নালাগে? কিয় মোটামুটি জুচখন লগাই দিব নালাগে? চবৰে খাবলৈ দিবলৈ মন আছে নে কি কয়? ধনীটোও খাইছে। এতিয়া ধনী মানুহৰ 1 লাখৰ বিহুটো হ'লে নোজোৰে। আৰু দুখীয়া মানুহে 100 টকাই চব যোৱা ফুটা মাৰি কি আনন্দকৈ খাই থাকে, কি ফূৰ্তি কৰি থাকে। মস্তি। গাহৰি মাংস, আগুনি বটল, বাকী লৈ কেনেকুৱা আনন্দ খানা। বাহ। এইবেলি মাউত গাঁৱত কেনেকুৱা খানা হৈছে। বাহ কৈছোঁ নহয়। 3টা বৰালি মাছ, 14 কেজিয়া বৰালি ফিচাৰী জীয়াই থৈছিলে, পুখুৰীটো সিঁচিলে। স্বপন গগৈ অৰ্ডাৰ দিলে, সিঁচি মেলি গোটেই মাউত গাঁও ৰাইজে প্ৰীতি ভোজ খাইছে। কিমান আনন্দ ভোগালী। 7টা হাঁহ। ৰাম। নিউজ লাইভ, মই মিহি নিউজ লাইভ। খাওঁতে পাইছোঁগৈ গৈ জেগাতে। আৰু ইমান
খৰি শ্বৰ্ট হৈ গ'ল বাঁহ খৰি মই আকৌ এমুঠা আনি কাটি দিছোঁ কিমান ভাল পাইছে মাউত গাঁওখন ইমানেই ধুনীয়া কলিকতা আকৌ ধুনীয়া হৈ গ'ল হা সেই ফিল্ডখন হাইলেণ্ড হা হাইলেণ্ড ললেণ্ড নাগালেণ্ড বা লেণ্ডৰ মানে ইমান বৰষুণ দিলেও বল খেলিব পাৰে আকৌ বল খেলাব শিৱসাগৰ DC SP মেজিষ্ট্ৰেট চব আহিব বল খেলাব আইঅ স্বপন গগৈ মোক কৈছে তই হুলস্থুল নকৰিবি ৰাইজ আহিলে ডাঙৰ মানুহ খুব ধুনীয়াকৈ ফূৰ্তি কথা পাতিবি এই বুলি কৈছে একদম ইংগিত ছিগনেল দিলে মোক মই নিউজ লাইভ ইমান ধুনীয়াকৈ বুজাই দিওঁ হা সেই কথাকেইটা মোৰ কথাকেইটা চালনীয়ে চালি পেলক কোলাৰে যাই পেলক পতানবোৰ উৰুৱাই দিয়ক গুটিকেইটা মণি বেগত ভৰাই দিয়ক আইঅ কি ধুনীয়া কথা নমস্কাৰ মোৰ নামটো নিৰঞ্জন গগৈ মাউত গাঁও হা ঘৰত আয়ো ধূপ ধূনা জ্বলাই গোটেই ডিচিপ্লিন কৰি এজনী গৰুৰ নাম আছিলে কি মোৰ মৰমী এজনী চেনেই এজনী লখিমী কাৰং কাৰং গাখীৰ খীৰাই লৈ আয়ো কটকটকৈ খাই ল'লোঁ আয়ো দিনটো চুকাবলৈ বুলি হা অলপ গাখীৰ আনি আকৌ মোৰ জোঁৱাই ঘৰলৈ আনিছোঁ কিমান ধুনীয়া কথা হা চাওক মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে পাৰে এইটো সুপ্ৰিম কোৰ্টৰ মিনিষ্ট্ৰীটো কাটিব নোৱাৰি প্ৰশ্নকেইটা হা নতুন বছৰ নতুন কল্পনা নতুন পঞ্জিকা ডিজাইন আনন্দ মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে পাৰো ইমান ধুনীয়া কথা কৈছোঁ কথাবোৰ সকলো ৰাইজে কাণ পাতি শুনিব দেই ইমান ধুনীয়া কথা হা ব্ৰহ্মপুত্ৰ বলপানী কপি কপি উঠিব ভিনদেউ যাব সময়ত বাইদেৱে কেনেকৈ বাই দি হোগে খুন্দা মাৰি দে ইমান আনন্দ এবাৰ বুক মাৰি দিবলৈ মন যায় এইটো আপোনাৰ যিটো পপুলাৰ যিটো চিনি পায় ৰাইজে ৰাইজে চিনি পায় মোৰ পপুলাৰটো শুনক আয়ো মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলোঁ বিমলাপুৰ ৰাংচালি ভূঞাখাল লাডুগড় হৌচৰাই গুজৰাটী চাহাব আৰু মেম সাহেবে কি বুলি মাতে মিহি কম হিয়াৰ সিট ডাউন প্লিজ ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট আয়ো ট্ৰাক ডিছ ডাউন চিনেমা চুটাও গাড়ী হা মিহি কপাল নহয় দে দফলা পৰ্বতৰ এফাল আৰু আনন্দত থাকিবলৈ পাইছে মিহি 7খন বাগানৰ মালিকৰ ব্লেক কেট ইমান ভোগালী হেলিকপ্টাৰলৈ টকা পেলাই ধাম ধুম আন্দাৰগানত গৈ আকৌ হেলিকপ্টাৰলৈ গুচি যাওঁ কিমান আনন্দত থাকে হা মিহি অসমে চিনি পায় মিহি অন্তৰখন খোলা হা শিৱসাগৰ জিলাৰ খোলা এই কথাবিলাক জানিব লাগিব এনেই মুখ আছে বুলি পটাপট কথা ক'লে নহ'ব ৰাইজৰ এজনী যদি ৰাধনী হয় হা ইমান হিচাপত নিমখ দিব লাগিব ইমান হিচাপত হালধি দিব লাগিব ইমান হিচাপত কথা ক'ব লাগিব অকণমান বেছি হ'লে বিপদ চাকৰি চচলে লাভ পাব কিন্তু 100% সঁচা কথা হা এই শিৱসাগৰ জিলাখনৰ উপায়ুক্ত মহোদয়লৈ মই এটি গোচৰ দিছোঁ শুনক হা মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰীত বাঁহ গাজ আপোনালোকক খৰিচা কথাটো বুজিছা হা পুলিচৰ ধোঁৰাহাপ OC কোলামুচা CI মাটি ফেটি SDP ধনুলি পাতি SP ডাইল হাব DC হকা আরে DC ডিসিশন ল'ব লাগে লোৱা নাই SP একচন ল'ব লাগে লোৱা নাই তেতিয়া দুখীয়া মানুহ কি হ'ব মৰণৰ বিপদ মুণ্ডলে লগাই দিছে কণ্ডম কিয় এনকোয়ারি তদন্ত ইমিডিয়েট সেটিং লৈ তালাচি কৰিব লাগে মাউত গাঁও নিৰঞ্জন গগৈ ঘৰত কি হৈছে কিয় অহা নাই ডাঙৰ মানুহবোৰ ডাঙৰ মানুহবোৰে AC ৰুমত থাকিবলৈ পাইছে মোটা মোহ জুজখন লৈ ৰং চাবলৈ আহিছে কিয় চাব লাগে সেইটো DC ডিসিশন ল'ব লাগে SP একচন ল'ব লাগে মাছ বি নল'ব লাগিলে তেতিয়া মিহি ব্লাডি বয় ভলকৈ উতলি গৈছে 16 গাড়ী ভাৰতৰ সেনা বাহিনী আনে কেনেকৈ ফোন মাৰিছে তিহিতি হেল্ল' মিহি ব্লেক কেট বলাৰ 16 গাড়ী আমি বেজাইয়ে মাউত গাঁও से বান পানী মাৰি আহিলে গোটেইখন মাটি মা দলি দিছে চালা যা কি আনন্দ আমি ঘুষ গাছ নাখায় একদম চিধা কৰি দিব পুলিচে পইচাটো খাই দিয়ে এঘৰে হয় মোটামুটি জুচখন লৈ ৰং চাই থাকে এই দুখীয়াটো মৰিবলৈ যায় তেতিয়া চাচোন আমাৰ দুখীয়া মানুহ ভগৱান থাকে হা অন্তৰ হাও লাগিলে শুই থাকোঁতে ডেড বডি হৈ যায় চৰাইদেউ জিলা উপায়ুক্ত মহোদয় এজন হা CIDPO ডেড বডি হৈ গৈছে অন্তৰ হয় নহয় কোৱা কিয় প্ৰত্যেক হেৰি নেগেটিভ পজিটিভ কৰি পইচাটো খাই দিব নালাগে কিয় মোটামুটি জুচখন লগাই দিব নালাগে সবাই খাব দিবলৈ মন আছে নে কি ধনী কিয় খাই যায় এতিয়া ধনী মানুহৰ 1 লাখৰ বিৰুদ্ধ হ'লে নজুৰে আৰু দুখীয়া মানুহে 100 টকাই
পুৰা মই কি আনন্দকে খাই থাকি কি ফূৰ্তি কৰি থাকে মস্তি গাহৰি মাংস আগলি বটল বাকি লৈ কেনেকুৱা আনন্দ খানা বাহ বাহ এইবেলি মহৎ গাঁৱত কেনেকুৱা খানা হৈছে বাহ বাহ কৈছো নহয় 3টা বৰালি মাছ 14 কেজিয়া বৰালি ফিচাই জীয়াই থৈছিলে পুখুৰীতে সিঁচিলে স্বপন গগৈ অৰ্ডাৰ দিলে সিঁচি মেলি গোটেই মহৎ গাঁও ৰাইজে প্ৰীতি ভোজ খাইছে কিমান আনন্দ ভোগালী ঐ 7টা হাঁহ ৰাম ৰাম নিউজ লাইভ মই মিহি নিউজ লাইভ আয়ো খাওঁতে পাইছোগে গৈ জেগাতে আৰু ইমান খৰি চৰ্টে গ'ল বাং হৈ মই আকৌ এমুঠা আনি কাটি দিছোঁ কিমান ভাল পাইছে মহৎ গাঁওখন ইমানেই ধুনীয়া কলিকতা আকৌ ধুনীয়া হৈ গ'ল সেই ফিল্ডখন হাইলেণ্ড ললেণ্ড নাগালেণ্ড বা লেণ্ডৰ মাৰি ইমান বৰষুণ দিলেও বল খেলিব পাৰে আকৌ বল খেলাব শিৱসাগৰ DC SP মেজিষ্ট্ৰেট চব আহিব বল খেলাব আইঅ স্বপন গগৈ মোক কৈছে তই হুলস্থুল নকৰিবি ৰাইজ আহিলে ডাঙৰ মানুহ খুব ধুনীয়াকৈ ফূৰ্তি কথা পাতিবি এই বুলি কৈছে একদম ইউনিক ছিগনেল দিলে মোক মই নিউজ লাইভ ইমান ধুনীয়াকৈ বুজাই দিওঁ সেই কথাকেইটা মোৰ কথাকেইটা চালনীয়ে চালি পেলক কুলাৰে যাই পেলক পতানবোৰ উলিয়াই দিওঁ গুটিকেইটা মণি বেগত ভৰাই লওঁ কি ধুনীয়া